ৰাধিকা সুন্দৰীৰ ছেকেণ্ড ৰানাৰ্ছ আপ Yes, sir. তো সেই মুহূৰ্তটো কেনেকুৱা আছিলে যিখিনি ভিজুৱেল আছে আমাৰ লগত এবাৰ তোমাৰ মনৰ পৰা জানো মই আগতো পেজেণ্ট কৰা হয় চ' অকণমান মানে নিজৰ মানে কনফিডেণ্ট আছিলোঁ মই সেইটো টাইমত মই গম মানে এটা থাকে ইনাৰ এটা ভইচ থাকে যে নাই কিবা এটাতো জেগা বনাম বুলি সেইটো মোৰ তাত আছিলে মানে মই গম পোৱা নাছিলোঁ টপ 3 ভিতৰত কি আহোঁ কি নাহোঁ আৰু সেই তেতিয়া বহুত এক্সাইটেড আছিলোঁ ইমান এটা প্ৰিপেৰেশ্যন কৰিব নোৱাৰিলোঁ নিজা কামৰ বাবে বাট 100% দিছোঁ মোৰ ফালৰ পৰা বহুত এক্সাইটেড আছিলোঁ এণ্ড বহুত এতিয়া গ্ৰেটফুল হয় ইমান ভাল এটা মঞ্চ পাইছোঁ তাৰ কাৰণে মই মানে ৰাধিকা সুন্দৰী টীম তাৰপিছত আমাৰ ভিকি ছাৰে কাৰো পৰা একো ফাণ্ড নাই লোৱা তেওঁ নিজৰ ফালে দি আমাৰ ট্ৰাইবছ কমিউনিটিৰ কাৰণে মানে স্পেচিয়েলি ছোৱালী উঠি অহা প্ৰজন্ম মানে যোন ছোৱালীবোৰ উঠি আহিছে সিহঁতৰ কাৰণে কৰিছে নিজৰ ফালৰ পৰা কৰিছে অকল কেৱল মানে এটা মঞ্চ দিছে য'ত এটা ৱৰ্ক কৰিব লাগে বা পেজেণ্ট সেনেকুৱা নহয় এডুকেশ্যন লাইনতো কাৰিয়াৰৰ কাৰণেও তেওঁ মানে ইনিচিয়েটিভ লৈছে আমাৰ কাৰণে সেইটো এটা বহুত ভাল লাগিলে আৰু ইমান এটা ডাঙৰ শ্ব'ৰ লগত জড়িত থাকি মই বহুত বেছি গ্ৰেটফুল মানে ফিল কৰোঁ